আমাৰ ইয়াত মন্দিৰ লোৱা পৰ্ব এটা আছিলে দাদাহঁতৰ কাষত, আমাৰ কাষত দাদাহঁতৰ মন্দিৰ ল'লে, এটা নতুনকৈ মন্দিৰ বান্ধিছে। তাত সুভাষ নাথ আৰু মহেশ ডেকা ডাঙৰীয়াক মাতিছিল। ইয়াৰ দুয়োৰে কোন কেনেকুৱা পাঠকনো আমি চাই লওঁ বোলো, আপোনালোকক অলপ দেখুৱাওঁ মোৰ ভিডিঅ'ৰ যোগে। আপোনালোকে চাই লওক, চাই পেলাই কমেণ্ট কৰিব কাৰ কেনেকুৱা হৈছে। মই সম্পূৰ্ণ নামবিলাক দেখুৱাব নোৱাৰোঁ, কাৰণ চব বহুত লম্বা হয়। সেইকাৰণে অলপ অলপ কাটি কাটি দেখুৱাই আছোঁ আপোনালোকক। বাজনাবিলাক বেছিকৈ দেখুৱাম, চাই লওক। ধেমালি নহয়, এতিয়া গোটেইকেইটা বাজনা বজাই থকাৰ পিছত যদি তাল অলপো গণ্ডগোল হৈ যায়, কিন্তু নামটোৱেই গণ্ডগোল হৈ যাব, ৰাইজে একদম বেয়া পাব। একদম টাইমত ৰখি দিয়ে, চাই থাককচোন। মহেশ ডেকা ডাঙৰীয়া অলপ উঠি পেলাই নাম গাই আছে, চাই থাকক। এতিয়া সুভাষ নাথ ডাঙৰীয়াই নাম গাব, চাই থাকক সুভাষ নাথৰ কেনেকুৱা হয়নো।
সাবস্ক্রাইব নকৰে চেনেলটো সাবস্ক্রাইব কৰিব তেতিয়াহে ভাল লাগিব আমাৰ ভিডিঅ' দেখিলে মানুহ হৈছে দিয়ক কিন্তু ঘৰত এক বজা হেৰি হিচাপে মাতিয়া হিচাপে মানুহ ধুনীয়া মানুহ চাউল জগাল কৰিছিল চাহ তাহ লৈছিল মানুহ